হেল্ল' এভৰিৱান, আপোনালোকৰ ভালনে? পুনৰ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজি ভিডিঅ'টো দেখাইছোঁ কুন্দুলি ভাজিখনো আজি কেনেকৈ বনাওঁ। প্ৰথমে কুন্দুলিখিনি ভালকৈ খচি খচি ধুই ল'লোঁ। কুন্দুলিখিনি ধুই লোৱাৰ পিছত এতিয়া কাটি লৈছোঁ। অলপ পাতলকৈ কাটিছোঁ, দীঘল দীঘলকৈ। কুন্দুলিখিনিতে এইদৰে গোটেইখিনি কাটি ল'ম। কুন্দুলিখিনি কটাৰ পিছতে ৰ'দত দিম বুলি ভাবিছোঁ। ৰ'দত দিলে মানে কুন্দুলিখিনি ভাজিবলৈ খুবেই ভাল হয়। ৰ'দটো চোকা হ'ব লাগে। আজি ৰ'দটোও দিছে বাৰু, খুব চোকাকৈ দিছে ৰ'দটো। এতিয়া এইদৰে গোটেইখিনি কুন্দুলি কাটি ল'লোঁ। মাজে মাজে কিছুমান পকা পকা আছে, পকাটো বেয়া নালাগে খাবলৈ বাৰু। এইটো এতিয়া ৰ'দত দিলোঁ। আগবেলা যদি ৰ'দত দি ল'ব পাৰোঁ সোনকালে কাটি, অলপ দেৰিকৈ মানে পিছবেলালৈ ভাজিব পাৰি আৰু গোটেই দিনটো নথলেও হয়, কিন্তু চোকা ৰ'দ হ'ব লাগে। আৰু কুন্দুলিখিনি মানে ৰ'দত দি দুদিন লৈ বোলে দুদিনৰ পাছত খাওঁ বুলিলেও পাৰি। ফ্ৰিজত থৈ দিব লাগিব, কিন্তু উলিয়াই থৈ দিলে বেয়া হৈ যাব। এতিয়া কেৰাহী পাতি দিলোঁ, গৰম হ'ল। ডাঙৰ ডাঙৰ পিঁয়াজ দুটা কাটি ল'লোঁ, জলকীয়া দিছোঁ, পিঁয়াজ আৰু জলকীয়া। আৰু অন্য মছলা একো দিয়া নাই। দিওঁ বুলিলে দিব পাৰি, কিন্তু খুব মানে চিম্পুলকৈ বনাইছোঁ। আৰু কুন্দুলি ভাজি মছলা নিদিলেহে ভাল লাগে খাবলৈ। হালধি দি দিলোঁ। এতিয়া পিঁয়াজৰ ভাজন উঠিলে আৰু এতিয়া কুন্দুলিখিনি দি দিছোঁ। এতিয়া নিমখ দি দিছোঁ সোৱাদ অনুযায়ী। কুন্দুলিখিনি মানে ৰ'দত দিলে ভাজিবলৈ খুবেই ভাল হয়। আঠা আঠা নালাগে। কুন্দুলিৰ যিটো আঠা থাকে মানে, আৰু আঠাটোও নাইকিয়া হয় আৰু বেছি টাইম নালাগে ভাজিবলৈ। খাবলৈও খুবেই ভাল লাগে। কেতিয়াবা খাই চাব, ৰ'দত শুকুৱাই কেতিয়াবা খাই চাব। আৰু ভাজিবলৈ অতি ভাল লাগে আৰু খায়ো ভাল লাগে। বেছি টাইমো নালাগে। এডোখৰ হৈ আছে। আলু নিদিয়াকৈ ভাজিছোঁ আজি কুন্দুলিখিনি। অলপ মানে লেৰেলা লেৰেলা হয়, শুকান হয়, সেইটো কাৰণে ভাল লাগে। যিহেতু কুন্দুলি ভাজি এটা আঠা থাকে। এইদৰে আজি কুন্দুলি ভাজিখন বনাই দেখুৱালোঁ। যদি ভাল দেখিছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। পুনৰ নতুন ভিডিঅ' এটালৈ আহোঁ। শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ। আজিলৈ আহিছোঁ।